झूले पे जैसे ही ये बच्चा, ठीक वैसे ही प्रकृति के बीच में, प्रकृति की गोद में हम भी झूलते रहते हैं। नहीं लगा, बाबा बाबा, ये भी नहीं लगा, ये भी नहीं लगा। मोबाइल गेम की दुनिया में मार्बल खेलना देख के मुझे भी मन किया खेलने, क्योंकि दिल तो बच्चा है जी। कहाँ गया? ये दिखला यहाँ पे। फिर से और एक बार ऊपर से जंप। हो गया, बस टाटा, चलो। এমন হীৰা দৈ চাইকেল নহয় টিলিঙা, মোৰ চাইকেলত টিলিঙাই নাই। পুৱাৰ পৰা ইফাল সিফাল ঘূৰা ফুৰা, খেলা ধূলা, সাঁতোৰা চাতোৰা কৰোঁতে কৰোঁতে মোৰ গ্ৰুপটোৱে মোক যে ক'ত এৰি থৈ গ'ল তাকেই যাওঁ বিচাৰি। मिल गया मेरा ग्रुप, मुझे मिल गया, देखो सामने ही है मेरा ग्रुप। মই অংকুৰ বৰ্মনে স্বাগতম জনাইছোঁ। মই অংকুৰে স্বাগতম জনাইছোঁ মোৰ অংকুৰ গ্ৰীণ চেনেলত, মানে অংকুৰ গ্ৰীণছ ৱৰ্ল্ড। অংকুৰৰ সেউজীয়া ধৰণ কেনেকুৱা হয় আহিলেহে গম পাব, আহিলেহে বুজি পাব। চ' ডেট আজি মই নংপক গাঁৱৰ এখন মাৰিং ট্ৰাইবৰ ঘৰত। এইখন মাৰিং ট্ৰাইব এটাৰ ঘৰ, আৰু তেওঁলোকে বাঁহৰ বস্তু কিছুমান নিৰ্মাণ কৰে। আৰু এই বাঁহৰ বস্তুৰ ভিতৰত আপোনাৰ সন্মুখত মই দেখাব খুজি আছোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ বাঁহৰ বস্তু তেওঁলোকে একচুৱেলি ইউজ কৰে। এইটো হ'ল বাঁহৰ এটা, আমি এইটো খাচা বুলি কওঁ। ত' এই খাচাটো তেওঁলোকে ইউজ কৰে পানী অনা পাত্ৰ ইয়াত ৰাখি পেলাই। লেট মি শ্ব' ইউ। তেওঁলোকৰ ব্যৱহাৰ ইয়াত পানী যেতিয়া তললৈ যাব বা ঝৰ্ণালৈ যাব পানী আনিবলৈ, এনেকৈ ধুনীয়াকৈ আমি যেনেকৈ ধানৰ কঠীয়া লৈ আহোঁ পথাৰৰ পৰা, এইটো প্ৰচেছত তেওঁলোকে কঢ়িয়াই আনে পানী, কাৰণ পানী অকণমান ইয়াত সমস্যা আছে, দূৰৰ পৰা পানী আনিব লাগে। তো ইয়াৰ লগতে আৰু বহুতখিনি বাঁহৰ বস্তু বনায়। তো নেক্সট বাঁহৰ বস্তু কি বনাই আছে আপোনাক মই ডেমনষ্ট্ৰেশ্যন দেখাই আছোঁ। আৰু আজিৰ এই আনদেখা আনচুনা কাহানিও, নেদেখা কাহানিও, নুশুনা যিজনে ইয়াত এই অনুষ্ঠানটোৰ গৰাকী, ঔটেঙা আমাৰ জাতীয় ফল নহয়, কিন্তু হাতীৰ ফল হয়, হাতীৰ প্ৰিয় খাদ্য। এই বাইদেউ আমাৰ লগত আছে, এয়া ঔটেঙাৰ গৰাকী, ঔটেঙা প্ৰজেক্টৰ ফাউণ্ডাৰ হয়। তেওঁ শিকি আছে কেনেকৈ বাঁহৰ বস্তু বনায়। তো বাইদেউ অকণমান আপোনাৰ অনুভূতি কেনেকুৱা লাগি আছে বনাই পেলাই? बहुत ভাল লাগি আছে। और हमारे बीच में एक पार्टिसिपेंट है, शी इज बिलोंग्स टू पुणे, আমাদের অগ্নিশিখা, জুইশিখা। বলেন ম্যাডাম, আপনার কেমন লাগলো এখানে আসার পর, আর এই যে বাঁশের জিনিসগুলো বানানো হচ্ছে আর আপনি যে ট্রাই করছেন বানানির, তো কেমন লাগলো? মানে ফার্স্ট টাইম ট্রাই করছি। হ্যাঁ, এটা মানে এটা খুব ইজি দেখতে, তো করতে গেলে খুব মুশকিল। यहाँ पे एक बच्चा है जो बच्चा खेल रहा है। हेलो, सरदार जी সময়ত ইমান ধুনীয়াকৈ মাছটো বনাই দিছে। সহি হে বছ।
The Maring are one of the small tribal groups of Naga community in Manipur. Their name is derived from May meaning fire and Ling meaning to start. The people of Maring tribe are called Maringa. मरिंग ट्राइब के बारे में अगर आपको ज़्यादा जानना है, देखना है तो आइए मणिपुर। और अभी तक आपने जो भी देखे हैं, अगर अच्छा लगा वीडियो तो सब्सक्राइब, शेयर, लाइक करना मत भूलिए। तो तब के लिए मैं अंकुर विदा लेता हूँ। टाटा।